তো গাইজ মই আজি ক'ত গৈ আছোঁ আপোনালোকে চাই থাকিব। মই এতিয়া আছোঁ খুব ধুনীয়া সুন্দৰ ঠাইত আছোঁ আৰু এতিয়া ঠাণ্ডা দিন ন, গৰম দিনত খুব ধুনীয়া লাগিব এইখিনিত। চাওক কি গছ গছনি আছে চাওক। এতিয়া মই যাবলৈ লৈছোঁ ওদালগুৰি ডিষ্ট্ৰিক্ট হয়, ডিমাকুছিত যাম। ডিমাকুছিত কি হৈ আছে আপোনালোকে চাই থাকিব, মই দেখুৱাই আছোঁ আপোনালোকৰ মাজলৈ। ঠিক আছে, এতিয়া গৈ থাকোঁ। তো গাইজ ফাইনেলি ডিমাকুছি চাইডটো চবত আহি পালোঁ আপোনালোকৰ মাজলৈ। চাওক এইফালে পিছফালে চাওক, এইটো পিছফালে হ'ল গেট, ইফালে সোমাই যাব লাগিব আৰু গেটৰ ভিউজখিনি দেখুৱাইছোঁ চাওক। তো চাওক আপোনালোকে কি ধুনীয়াকৈ সজাইছে গেটটো, খুবেই ভাল লাগিছে গেটটো। ডিমাকুছি বড়ো সাহিত্য সভা হয়, 64 ইয়াৰ্ছ এতিয়ালৈ পালা হৈছে। আৰু এবাৰ মই প্ৰথম আহিছোঁ ডিমাকুছি। এয়া চাওক লাইট কি ধুনীয়াকৈ। এইফালে চাওক আই লাভ ডিমাকুছি। এইখন গেটটো দেখিছে নহয়, মোৰ পিছফালে থকা গেটটো বহুতে ইনষ্টাগ্ৰামত ৰিলছ বনাইছে। চাওক এই কি সুন্দৰকৈ বনাইছে, আৰণাই দি বনাইছে। চাওক আৰণাই আছে গেটৰ সন্মুখত। এইখন গেটটো দেখিছে নহয়, ইয়াৰ ভিতৰত সোমাই যাবলৈ টিকেট ল'বলৈ লাগিব। উইথআউট টিকেট সোমাবলৈ নিদিয়ে। আমি টিকেট নকটাকৈ সোমাব খুজিছিলোঁ কিন্তু আমাক সোমাব নিদিলে, উভতিয়াই পঠালে। ঠিক আছে, টিকেট এটা এটা কাটি লওঁ, তাৰপিছত ইয়াৰ ভিতৰত সোমাই যাম। আৰু ইয়াৰ ভিতৰত মানে গান চান বজি আছে, কি চলি আছে বাৰু দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক ইমান ডাঙৰ চেপা, আৰু ইফালে আছে জাকৈ আৰু খালৈ। চাওক পূৰা অৰিজিনেল বনাই থৈ দিছে। আৰু এতিয়া আমি সোমাই যাওঁ ভিতৰলৈ। টিকেট লৈছে, দেখিছে আপোনালোকে টিকেট লৈছে। ডিমাকুছি বড়ো সাহিত্য সভা। সঁচাকৈ এই ভিতৰত সোমাই বহুত ভাল লাগিছে। আৰু আপোনালোকে যোনসকলে আহিছিলে ন, এনেকুৱা ফিলিংছ পাইছেনে নাই বাৰু, ভাল লাগিছেনে নাই আপোনালোকৰ, নিশ্চয় কমেণ্ট কৰিবচোন। চৰাই কেনেকৈ পালন কৰে, গৰু এইবিলাক আছে ইয়াত। চাওক কণীও আনি থৈ দিছে। আৰু ইয়াত তাঁতৰ শাল আছে। চাওক আপোনালোকেতো গম পাইছে নহয় তাঁতৰ শাল কি। কাপোৰ চাপোৰ বব পাৰে, গামোচা লাগিলে গামোচা পাৰিব, লগতে আৰু আমাৰ বড়োসকলৰ দখনা যদি লাগে দখনাও পাৰিব, বিভিন্ন ধৰণৰ কাপোৰ ববলৈ পাৰিব ইয়াতে। আৰু ইয়াৰ ভিতৰত কি আছে চাওঁ বাৰু সোমাই। এন্ধাৰ এন্ধাৰ লাগিছে, মোবাইলততো পোহৰ বেছি অহাই নাই। ইয়াত পলু পোক আছে, পলু পোক খাই পাইছে নহয় আপোনালোকেও, ময়ো খাই পাইছোঁ বাৰু, ভাল লাগে। আমাকে দে
এইটো হ'ল ধানৰ ভঁৰাল আৰু আপোনালোকে যদি আমাৰ বড়ো ভাষাত কি কয় সেইটো যদি নাজানে এইটো কয় মাই বাখ্ৰী আৰু অসমীয়াত হ'ল ধানৰ ভঁৰাল। আৰু এইটো হ'ল নমা ন মানে ধৰি লওক পাকঘৰ। আমাৰ বড়ো ভাষাত কোৱা হয় নমা ন আৰু অসমীয়াত কয় পাকঘৰ। এইটো হ'ল কঠীয়াতলি, আমাৰ বড়ো ভাষাত হ'ল কঠীয়াথুলি আৰু আপোনালোকৰ ভাষাত কঠীয়াতলি, মানে একে আৰু এইটো। ইয়াক চিনি পাইছেনে আপোনালোকে? বহুতে চিনি পায় ইয়াক। এই গুটকা মাষ্টাৰ হয়, গুটকা মাষ্টাৰ হিন্দী গুটকা মাষ্টাৰ আপোনালোকে চাব। ইয়াৰ ইউটিউব চেনেলৰ নামটো কৈ দিয়া। মোৰ চেনেলৰ নামটো গুটকা মাষ্টাৰ। কি ক'ম আৰু, ঠিক আছে, লগ পাই ভাল লাগিল। আহিছোঁ মৰিগাঁৱৰ পৰা আহিছোঁ। মৰিগাঁও ইমান দূৰ, ইয়াৰ পৰা 175 মান হ'ব। 164 মান আছে, মই চাইছোঁ দে। কিন্তু মৰিগাঁও পাৰ হৈ যাব লাগে নেকি? বাইক দি আহিছোঁ, বাইক দি আহিছোঁ। লগ পাই ভাল লাগিল। আপোনালোকেও চাব, গুটকা মাষ্টাৰ হয়। হিন্দীত ব্লগ কৰে আৰু যেনিবা, আৰু ইংলিছ মেকাৰ লগতে থাকে বেছিভাগ। ঠিক আছে, অ'কে, থেংক ইউ।